নমস্কাৰ আসাম মণি ব্লগছৰ আন এটি নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ ওচৰত এটা সুন্দৰ ভিডিঅ' লৈ আহিছোঁ যাৰ চুলি সৰা সমস্যা আছে সেইসকলৰ কাৰণে। আৰু মোৰ বহুত চুলি সৰিছে, বহুতেও কিন্তু চুলি সৰা বহুত নিয়ম আছে। কেতিয়াবা যেতিয়া গৰম বেছি হয় আৰু চুলি গুৰিবিলাক ঘামি পেলাই তেতিয়াও চুলি সৰে, কিন্তু যেতিয়া জোখতকৈ বেছি সৰিব বহুত সমস্যা আহি পৰি যায়। আৰু চুলি দেখিছে মোৰ কিমান চুলি পাতলা হৈ গ'ল। সেয়েহে মই এনেকৈ এটা ভিডিঅ' দেখিলোঁ যে এইটো উপায় কৰিলে চুলি সৰা বহুতখিনি সুফল পোৱা যায় বুলি। আৰু সেইকাৰণে মই সানিলোঁ আৰু সানাৰ পিছত মই ভাল পাইছোঁ আৰু চুলি সৰাটো মোৰ বহুত কমি গ'ল। সেয়েহে ভাবিলোঁ আপোনালোকো ভিডিঅ'টো দেখুৱাওঁ। সকলোৱে চাগৈ দেখিছে সেই ভিডিঅ'টো ফুলৰ সৈতে কৰিছে আৰু এয়া ফুল দেখিছেনে, এই ফুলৰ সৈতে কৰিছে আৰু লগত এল'ভেৰা জেল। এয়া মোৰ ঘৰতে আছে, মই ৰুই লৈছিলোঁ, সেয়েহে তাৰপৰা এডোখৰ কাটি লৈ আহিছোঁ। আৰু এল'ভেৰা জেলৰ সৈতে সেই উপায়টি কৰিব পাৰি আৰু তাৰ লগত কি এবিধ বস্তু দিয়ে সেইখিনি আপোনালোকক দেখুৱাম আৰু আপোনালোকে সানি চাব। আৰু মই কেনেকৈ সানো সকলোখিনি আপোনালোকক দেখুৱাম আৰু সানি কৰাৰ পিছত ধুই পেলাইও দেখুৱাম। বহুত ধুনীয়া হয়, চুলিখিনি কোমল হয়, বহুত ভাল লাগে আৰু চুলি সৰাৰ পৰা বহুতখিনি সুফল পোৱা যায়। সেয়েহে আপোনালোকেও চাব ভিডিঅ'টো আৰু কৰিব। এই ফুলপাহৰ এইটো বস্তু প্ৰথম গুচাই ল'ব, এনেকৈ গুচাই ল'ব। লোৱাৰ পিছত এইটো মই গোটেইখিনি দেখুৱাম আপোনালোকক, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। মই এতিয়া এইখিনি গোটেইখিনি ধুনীয়াকৈ এৰুৱাই ল'লোঁ আৰু এতিয়া ল'ম মই এল'ভেৰা জেল। এইডোখৰ এল'ভেৰা জেল লৈছোঁ আৰু কাটি পেলাই মই থৈ দিছোঁ। থোৱাৰ কাৰণে এয়া দেখিছেনে, এইটো কিমান পানীটো ওলাই গৈছে, তাৰ লেতেৰা পানীটো। আৰু এই পানীটো কেতিয়াও নিদিব, এনেকৈ কাটি পেলাই বহুত সময় থৈ দিব, তাৰপিছত আপোনালোকে ব্যৱহাৰ কৰিব। আৰু যাৰ ঘৰত এনেকুৱা এল'ভেৰা জেল নাইকিয়া তেওঁলোকে কিনিবলৈও পায় আৰু তেওঁলোকৰ বস্তু এল'ভেৰা জেল ল'ব পাৰে, কিন্তু মোৰ ঘৰতে থকাৰ কাৰণে মই ঘৰৰ পৰাই লৈ লৈছোঁ। প্ৰথমতে এই ছাইডটো ধুনীয়াকৈ কাটি ল'ব। ইমান ৰসাল চাওকচোন। আৰু এবিধ আছে অলপ সৰু, সেইটোত ইমান ৰসটো নোলায়। এইটো মোৰ ডাঙৰ জাত হয়। চাওক কি ধুনীয়াকৈ ওলাই গৈছে। এতিয়া ধুনীয়াকৈ কটাৰী সহায়ত আপোনালোকে এই বস্তু এনেকৈ ৰুকি দিব। বাকলি সৈতে দিব পাৰে, কিন্তু ৰুকি দিলেও ভাল, বাকলি সৈতে দিলেও ভাল। মই বাকলি সৈতে নিদিওঁ, অকল জেলটো উলিয়াই ল'ম। চাওক মই জেলটো উলিয়াই ল'লোঁ, কি ধুনীয়া হৈছে চাওকচোন। এতিয়া সৰুকৈ মই কাটি ল'ম। কাটি পেলাই আপোনালোকে মিক্সিত পিচিব পাৰে আৰু হাতেও হেৰি কৰিব পাৰে। মই কিন্তু হাতে এনেকৈ মোহাৰি ল'ম। ইয়াতে মই ফুলখিনিও দি দিম, চাওক ফুলখিনিও দি দিম, দি পেলাই মই ধুনীয়াকৈ হাতে মোহাৰি ল'ম। চাওকচোন কি ধুনীয়াকৈ হৈ গৈছে, দেখিছেনে। এতিয়া মই ইয়াত মিক্স কৰিম চানচিল্ক। এনেকৈ ধুনীয়াকৈ আপোনালোকে হেৰি কৰি ল'ব।
চাওকচোন কি ধুনীয়া পিছল হৈ গৈছে। বহুত ভাল চুলিৰ কাৰণে। এনেকৈ আৰু বহুত কেইবাটাও নিয়ম আছে, আপোনালোকে কৰিব পাৰে। আৰু আপোনালোকে যদি ভাল পায় কমেণ্ট কৰি জনাব, আৰু মই পিছত আৰু কি কি ব্যৱহাৰ কৰিব লাগে মই আপোনালোকক সকলোখিনি জনাই আছোঁ। ইমান ধুনীয়া পিছল হৈছে চাওকচোন এল'ভেৰা জেল দিয়াৰ কাৰণে। এতিয়া মই আপোনালোকক চুলিত লগাই দেখুৱাম। এতিয়া মই আপোনালোকক চুলিত লগাই দেখুৱাম। চাওকচোন কি ধুনীয়া হৈছে। নিজৰ মোৰ বেছি ভাল লাগি গৈছে। চাওকচোন কিমান সুন্দৰ চফ্ট আৰু একদম পুৰা বিজল টাইপৰ। এতিয়া আপোনালোকক দেখুৱাম চুলিবিলাক এনেকৈ ধুনীয়াকৈ কৰি লগাব। সঁচাকৈ আপোনালোকে এবাৰ লগাই চাব, আপোনালোকে বহুতখিনি সুফল পাব চুলি সৰাৰ পৰা। চুলিবিলাক সৰি গ'লে বেছি বেয়া লাগে, আৰু মোৰ ইমান চুলি সৰিছিল, মোৰ মনটো বহুত বেয়া লাগিছিল, কাৰণ চুলি একেবাৰে পাতলা হৈ গ'ল। সেয়েহে মই এইখিনি ব্যৱহাৰ কৰি বহুত ভাল পাইছোঁ। সেয়েহে আপোনালোকক ভিডিঅ'ৰ মাজলৈ লৈ আহিলোঁ, আৰু আপোনালোকে লগাব বুলি আশা থাকিল। আৰু কমেণ্ট কৰি জনাব লগোৱাৰ পিছত কেনেকুৱা পাইছে। আৰু মোৰ নতুন তেতিয়া আৰু বহুত ভিডিঅ' আছে এনেকুৱা, মই আপোনালোকক দিব পাৰিম। কি ধুনীয়া হৈছে। এতিয়া মই 10-15 মিনিটৰ কাৰণে শুকাবলৈ এৰি দিম। শুকোৱাৰ পিছত আপোনালোকক মই ধুই দেখুৱাম কেনেকুৱা হৈছে। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব বুলি আশা থাকিল। তেনেহ'লে চাই থাকিব। চাক মোৰ লগা হৈ গ'ল, আৰু 10 মিনিটৰ কাৰণে এৰি দিম শুকাবলৈ। তাৰপিছত মই আপোনালোকক ধুই দেখুৱাম, আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু ভাল লাগিলে কমেণ্ট কৰি জনাব দেই।